আপুনি কেতিয়াবা ভাবিছেনে মানুহে মদ খোৱাৰ পিছত আচৰিত ব্যৱহাৰ কিয় কৰে? মানুহে যেতিয়া মদ খায় তেওঁৰ শৰীৰ, মন, আচৰণ সকলো একেলগে সলনি হয়। কিন্তু কিয়? এই মদটোৰ ভিতৰত এনেকুৱা কি থাকে যিয়ে আমাৰ মগজুৰ সৈতে খেলি যায়? মাত্ৰ এটা পানীয় জাতীয় পদাৰ্থই আমাৰ শৰীৰটো নিয়ন্ত্ৰণ কেনেকৈ কৰে? এইটো কেৱল নিচা নে গোপন বেমাৰ আৰম্ভ হোৱাৰ এটা সংকেত? কেনেকৈ মদে অভ্যাসত পৰিণত কৰে? কিয় কিছুমান মানুহৰ পেটটো বাহিৰলৈ ওলাই আহে? আৰু অসমত 2024-25 বৰ্ষত কেনেকৈ 4,280 কোটি টকালৈ বৃদ্ধি পালেগৈ? এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ অতি কম সময়ত। শেষলৈকে চাবলৈ সকলোকে অনুৰোধ জনাওঁ। নমস্কাৰ, সকলোকে স্বাগতম মোৰ ইউটিউব চেনেল অসমীয়ালৈ। এতিয়া আহক জানো এই গুৰুত্বপূৰ্ণ বিষয়টো সম্পৰ্কে। মদ, যাক আমি বিয়াৰ, ৱাইন, হুইস্কি বা দেশী মদ বা চুলাই বুলিও জানো, তাৰ মূল উপাদানেই হৈছে ইথানল, যিয়ে আমাক নিচা কৰে। ই এক ধৰণৰ ৰাসায়নিক পদাৰ্থ। মদ বনাবলৈ আমাৰ প্ৰয়োজন চেনি থকা বস্তু, অৰ্থাৎ মিঠাৰ পৰিমাণ থকা বস্তু, যেনে ঘেঁহু, চাউল, মাকৈ, আপেল, নাচপতি ইত্যাদি। এইবোৰৰ ইষ্ট নামৰ জীৱাণু দিয়া হয়, আৰু ইষ্ট হৈছে এক তৃতীয় জীৱ যি আমি চকুৰে দেখা নাপাওঁ। এই ইষ্ট নামৰ জীৱটোৱে এইবোৰ বস্তু শোষণ কৰি তাত ইথানল আৰু কাৰ্বন ডাই অক্সাইড প্ৰস্তুত কৰি তোলে, আৰু এই প্ৰক্ৰিয়াটোক কয় ফাৰ্মেণ্টেশ্যন বা আগৰ লগা, যাক আমি জৈৱ ৰাসায়নিক প্ৰক্ৰিয়া বুলি কওঁ। ইয়াৰ পিছত 7 পৰা 10 দিন ধৰি এই প্ৰক্ৰিয়াটো চলে, আৰু তাৰ পিছত ফিল্টাৰ কৰি বটলত ভৰোৱা হয়, আৰু তেনেকৈয়ে মদৰ প্ৰস্তুত হৈ উঠে। এতিয়া আহক জানো বিয়াৰ, ৱাইন, দেশী মদ কেনেকৈ বনোৱা হয় আৰু ইয়াত কিমান পৰিমাণৰ ইথানল থাকে। বিয়াৰ বনাবলৈ ঘেঁহু বা জব ব্যৱহাৰ কৰা হয়, আৰু ইয়াত ইষ্ট নামৰ জীৱাণু লগাই 7 পৰা 10 দিনৰ ভিতৰত বিয়াৰ প্ৰস্তুত হৈ উঠে, আৰু ইয়াৰ বিয়াৰত ইথানলৰ পৰিমাণ থাকে 4% পৰা 8%। এই ইথানলেই হৈছে যিটোৱে আমাক নিচা কৰে। একেদৰে ৱাইন বনাবলৈ আঙুৰৰ ব্যৱহাৰ হয়, আৰু ইয়াকো ইষ্টৰ দ্বাৰাই পচাই তৈয়াৰ কৰা হয়, আৰু ৱাইনত ইথানলৰ পৰিমাণ থাকে 8% পৰা 15%। আন এবিধ হৈছে হুইস্কি। হুইস্কি বনাবলৈ ঘেঁহু, মাকৈ, মিলেট বা খৰধান ব্যৱহাৰ কৰি বনোৱা হয়। হুইস্কি প্ৰস্তুত হৈ উঠিবলৈ কমেও 1 বছৰ পৰা 3 বছৰ পৰ্যন্ত লাগে। হুইস্কিটো ইষ্টৰ দ্বাৰাই পচাই তৈয়াৰ কৰা হয়, আৰু হুইস্কিৰ ইথানলৰ পৰিমাণ থাকে 30% পৰা 50%। দেশী মদ অঞ্চলভেদে ভিন্ন নাম। কিছুমানে চুলাই কয়, কিছুমানে ৰাইচবিয়াৰ কয়, আৰু কিছুমানে লাও পানী বুলি কয়। চুলাই বনাবলৈ ঘেঁহু, চাউল, গুড়, ফল ব্যৱহাৰ কৰি বনোৱা হয়। চুলাইৰ ইথানলৰ পৰিমাণ 20% পৰা 50% থাকে। সেইবাবে আমাক হুইস্কি আৰু চুলাই খালে অতি সোনকালে নিচা লাগে। যেতিয়া আমি বা মানুহ এজনে যেতিয়া মদ খায়, সেই ইথানল ৰসনৰ পৰা পাকস্থলীত পাৰ হৈ আমাৰ ৰক্তত মিশ্ৰিত হয়, আৰু ই ৰক্তৰ জৰিয়তে 5 পৰা 10 মিনিটৰ ভিতৰত আমাৰ মগজুলৈ যায়, আৰু এই কেমিকেলে আমাৰ নাৰ্ভাছ ছিষ্টেম, যাক অসমীয়াত স্নায়ুতন্ত্ৰ বুলি কয়, ইয়াৰ গতি শ্ল' কৰি দিয়ে। তাৰ ফলত মানুহটো ৰিলেক্স, আৰু মগজুৰ ফ্ৰণ্টেল লেব, যি সিদ্ধান্ত ল'ব পৰা ক্ষমতা আৰু ভাবিব পৰা অংশ, সেইটো ছাছপেণ্ড হৈ পৰে। ফলত চিন্তা ভাৱনাৰ ক্ষমতা কমে, সাহস বা খং বাঢ়ে, আচৰণ নিয়ন্ত্ৰণ নাথাকে। সেইকাৰণে কেতিয়াবা সুৰা পাই মানুহে অচিন্তনীয় কাম কৰে, যাকে নিচাৰ সংজ্ঞা দিয়া হয়। মদে আমাৰ লিভাৰত কেনেকৈ ক্ষতি কৰে জানো হওক। ব্লাডত থকা এলকহল যেতিয়া লিভাৰত যায়, তেতিয়া ই পচে আৰু সৃষ্টি কৰে এচিটালডিহাইড নামৰ এক বিষাক্ত পদাৰ্থ। এই পদাৰ্থই লিভাৰক কোষ ধ্বংস কৰে। লং টাৰ্ম এলকহল খালে ফেটি লিভাৰ, এলকহলিক হেপাটাইটিছ, আৰু সবাতকৈ ভয়ংকৰ লিভাৰ চিৰহচিছ হয়। আৰু এইবোৰে প্ৰথমতে ধৰা নপৰে, কিন্তু পিছলৈ গৈ এইবোৰে আমাৰ জীৱনৰ দুখৰ সংবাদ। এলকহলে কেৱল মগজু বা লিভাৰতে সীমাবদ্ধ নহয়, ইয়াৰ প্ৰভাৱ আমাৰ শৰীৰৰ প্ৰতিটো অংশত। হাৰ্টৰ ব্লাড প্ৰেছাৰ বাঢ়ে, চকুত ফকাছ কমে আৰু ভিজন ব্লাৰ হয়, পাকস্থলীত গেষ্ট্ৰিক হয়, আলচাৰ ভমিটিং হয়, আৰু কিডনীক পানীৰ অভাৱত ডিহাইড্ৰেশ্যন হয়, আৰু ইয়াৰ উপৰি বিভিন্ন বেমাৰে আগুৰি ধৰে। নিচা কেনেকৈ অভ্যাসত পৰিণত হয়? প্ৰথম দুবাৰ খাওঁতে নিচা লাগে, মানুহে আনন্দ পায়। এইটো আমাৰ মগজুৱে ডোপামাইন নামৰ প্লেজাৰ হৰম'ন ৰিলিজ কৰে। মানুহে সেই অনুভৱ পুনৰ চায় আৰু পুনৰ খায়, পুনৰ আনন্দ বিচাৰে। বন্ধুসকল, এটা নিচা আমি ইথানল বুজিলোঁ, যি মদৰ মূল উৎপাদন, যাৰ ফলত নিচা লাগে।
কিন্তু এতিয়া শুনক মিথানল নামৰ এটি ভয়ংকৰ পদাৰ্থৰ কথা, যাক মানুহে খাব নোৱাৰে, যি সাধাৰণতে ফিউল, থিনাৰ, পলিচাৰ আদিত ব্যৱহাৰ হয়। মিথানল সাধাৰণতে মদ বনোৱাৰ সময়ত অত্যন্ত ভুল পদ্ধতি বা অপৰিষ্কৃত উপাদান ব্যৱহাৰ কৰাৰ ফলত মিথানলৰ সৃষ্টি যেতিয়া খাদ্যবস্তু হাই পেট্ৰন থাকে, যেনে কেঁচা ফল আৰু সাৰুৱা বস্তু থাকে, আৰু ইয়াক পিছে জীৱাণুৱে সঠিকভাৱে কাম কৰিব নোৱাৰে, তেন্তে মিথানল কমিবৰ সম্ভাৱনা থাকে। যদি ভুলেৰে মদত মিথানল সংমিশ্ৰণ হয়, তেন্তে চকু অন্ধ হ'ব পাৰে, মগজু নষ্ট হয় আৰু মানুহৰ মৃত্যু হ'ব পাৰে। সেয়েহে এই মিথানলৰ পৰা অতি সাৱধান। আপোনালোকৰ মনত কেতিয়াবা প্ৰশ্ন উত্থাপন হয়নে, মদ খোৱা মানুহৰ পেটটো ফুলি উঠে কিয়? ইয়াৰ মূল কাৰণেই হৈছে লিভাৰ চিৰচিছ। যেতিয়া মানুহে দীঘলীয়া সময় ধৰি মদ খায়, লিভাৰত ক্ষতিগ্ৰস্ত হয়, ফলত লিভাৰে সঠিকভাৱে কাম কৰিব নোৱাৰে আৰু পেটত পানী জমা হ'বলৈ ধৰে। এই অৱস্থাটোকে এচিডিছ বোলা হয়, আৰু এই পানী জমাৰ ফলত পেটটো বাহিৰলৈ ওলাই আহে। আপোনালোকে জানিলে আচৰিত হ'ব, 2016 চনত যিমান টকা চৰকাৰে মদ বিক্ৰীৰ পৰা উপাৰ্জন কৰিছিল, 2024-25 চনত সেই 3 গুণ হৈছেগৈ। দ্য আছাম ট্ৰিবিউনত প্ৰকাশ পোৱা অনুসৰি 2016 চনত মদৰ পৰা অসম চৰকাৰে উপাৰ্জন কৰিছিল প্ৰায় 1400 কোটি টকা, কিন্তু 2024-25 অৰ্ধ বছৰত সেইটো হৈছেগৈ 4281 কোটি টকালৈ। 8 বছৰ মুঠ 3 গুণতকৈ বেছি বৃদ্ধি পাইছেগৈ। বৰ্তমান অসমত আছে 1834টা বিদেশী মদৰ দোকান আৰু 1660টা বাৰ। এই দোকান আৰু বাৰৰ সংখ্যা বছৰে বছৰে এতিয়া প্ৰশ্ন উঠিব, দিনক দিনে মদ খোৱা মানুহৰ পৰিমাণ কিয় বৃদ্ধি পাইছে? ইয়াৰ মূল কাৰণবোৰ হৈছে যেনে প্ৰথমটো সহজলভ্যতা। আগতে মদ কেৱল কিছুমান চহৰ বা নিৰ্দিষ্ট দোকানতহে পোৱা গৈছিল, কিন্তু এতিয়া গাঁৱে গাঁৱে মদৰ দোকান আছে। চকুৰ আগতেই দোকান থাকিলে মানুহে আকৃষ্ট হয়। তাৰোপৰি এতিয়া অনলাইন অৰ্ডাৰ আৰু ঘৰত ডেলিভাৰী সুবিধা হৈছে, সেয়েহে সহজে পোৱা যায় বাবে তাৰ প্ৰৱণতা নিজে নিজে বাঢ়ি গৈছে আৰু মদ খোৱা মানুহৰ পৰিমাণো বৃদ্ধি পাইছে। দ্বিতীয়তে লাইফষ্টাইল আৰু মডাৰ্ণ ধাৰণাৰ প্ৰভাৱ। আধুনিক যুগত কিছুমান মানুহে ভাবে পাৰ্টিত মদ নহ'লে এনজয়মেণ্ট নাই। বিশেষকৈ যুৱ প্ৰজন্মই মদ খোৱাটো মডাৰ্ণ ষ্টাইল আৰু কুল বুলি ভাবে। এইটো চিন্তা ধাৰণাই লোকক আকৃষ্ট কৰে মদ খোৱাৰ প্ৰতি, আৰু সেইবাবে মদ খোৱা মানুহৰ পৰিমাণ দিনে দিনে বৃদ্ধি পাইছে। তৃতীয়তে ক'ব পাৰি মানসিক চাপ। চাকৰি, পৰিয়াল, সম্পৰ্কৰ বেদনাই বহু লোকক মানসিক চাপত ভোগায়, আৰু এই চাপ কমাবলৈ কিছুমান মানুহে মদক ৰিলেক্স বুলি ভাবে আৰু সেয়েহে মদৰ অভ্যাসত পৰিণত হয়। চতুৰ্থতে ক'ব পাৰি বন্ধু বান্ধৱৰ প্ৰভাৱ। বহুতে মদ খোৱা আৰম্ভণি বন্ধু বান্ধৱৰ দ্বাৰাই হয় আৰু লগ সংগতৰ লগত থাকিয়ে মদ খাবলৈ শিকে, সেয়েহে দিনক দিনে মদ খোৱাৰ পৰিমাণ বৃদ্ধি হৈছে। পঞ্চমত ক'ব পাৰি সামাজিক সংস্কৃতিৰ প্ৰভাৱ। বিয়া, জন্মদিন, পিকনিক, বেচেলাৰ পাৰ্টি, উৎসৱ পাৰ্বণত মদ থাকিলেই যেন কমপ্লিট যেন লাগে, সেয়েহে দিনক দিনে মদ খোৱা মানুহৰ পৰিমাণ বৃদ্ধি পাইছে। আন এটি গুৰুত্বপূৰ্ণ কাৰণ হৈছে চলচ্চিত্ৰ, গান আৰু ৱেব ছিৰিজৰ প্ৰভাৱ। আজিকালি ফিল্ম, ছংছ, ৰিলছ, ছিৰিজ প্ৰায় সকলোতে মদ খোৱাৰ দৃশ্য দেখুওৱা হয়, আৰু এইবোৰ দেখিয়ে মানুহবোৰে মদ খোৱাৰ হাবিয়াস মনত জগাই লয়, সেইবাবে মদ খোৱাৰ পৰিমাণ আজিকালি বৃদ্ধি পাইছে। আৰু শেষৰটো হৈছে ঘৰৰ পৰিৱেশৰ প্ৰভাৱ। যদি ঘৰতে পিতৃ বা আত্মীয় মদ খাই ঘৰৰ অশান্তি পৰিৱেশ সৃষ্টি কৰে, তেন্তে পিছলৈ যায় এইবোৰ দেখি ল'ৰা ছোৱালীও এইবোৰ অভ্যাসত পৰিণত হয়। মদে কেৱল এজন ব্যক্তিৰ ব্যক্তিগত অভ্যাস নহয়, ই এটা বৃহৎ সামাজিক সমস্যা। মদৰ ভয়ংকৰ প্ৰভাৱ আমাৰ পৰিয়াল, সমাজ আৰু দেশৰ ওপৰত পৰে। ইয়াৰ মূল সমস্যা যেনে মদ খোৱাৰ ফলত ঘৰত মনোমালিন্য, হিংসা আৰু বিবাহ বিচ্ছেদ দেখা যায়। অকলে পতি পত্নী নহয়, শিশু আৰু বৃদ্ধ সকলো কষ্ট পায়। মদ খাই গাড়ী চলোৱাৰ ফলত বহুতো ভয়ংকৰ দুৰ্ঘটনা পতিত হোৱা দেখা যায়। সমাজত চুৰি, হিংসাৰ দৰে অপৰাধ বাঢ়ে। এইবোৰে আমাৰ যুৱক যুৱতী আৰু শিক্ষাৰ্থীৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলায়। মদ কেনেকৈ এৰিব পাৰি? ইয়াৰ ভিত্তিত 5টা উপায় ক'বলৈ বিচাৰিছোঁ। মদ এৰাটো কঠিন যেন লাগিলেও ই সম্ভৱ। প্ৰথমতে নিজৰ পৰা এটা লক্ষ্য স্থিৰ কৰক, কিয় এৰিব খুজিছে। দ্বিতীয়তে যিসকল মানুহে মদ খাবলৈ লগ ধৰে তেওঁলোকৰ পৰা আপুনি আঁতৰি থাকক। আৰু তৃতীয়তে মদৰ পৰিৱৰ্তে ব্যায়াম, গান, খেল বা ভাল অভ্যাস গঢ়ি তোলক। আৰু চতুৰ্থতে মদ এৰাটো যদি কঠিন হয় তেন্তে চিকিৎসক বা কাউন্সিলৰৰ সহায় লওক। আৰু শেষৰটো হৈছে প্ৰতিদিনে ভাল কামত ব্যস্ত থাকক, নিজৰ সাফল্যৰ ৰেকৰ্ড ৰাখক, তেন্তে মদ এৰাটো নিশ্চিত হৈ পৰিব। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো চাই উপকৃত হ'লে তেন্তে সকলোৱে লাইক, কমেণ্ট কৰি মোক উৎসাহ আগবঢ়াব আৰু সকলোৰে সহযোগিতা কামনা। ধন্যবাদ।